Hello friends, welcome back to my channel. পুনৰ এটা নতুন ৰেচিপি লৈ আপোনালোকৰ মাজলৈ আহিলোঁ। অলপ বেলেগকৈ জুতি লগাকৈ পানী পিঠা ঘৰতে কেনেদৰে বনাব পাৰে তাকে আজি এই ভিডিঅ'টোত চাওঁ আহক। পানী পিঠাৰ বাবে প্ৰথমতে মই সৰু এটা গিলাচেৰে 2 গিলাচ পিঠাগুৰি লৈছোঁ আৰু সেই একেটা গিলাচেৰে মই 1 গিলাচ লৈছোঁ আটা। এতিয়া মই আধা চামুচমান সোৱাদ অনুসৰি নিমখ দি পেলাই অলপকৈ পানী দি গুটেইখিনি ভালদৰে মিলাই যাম আৰু মিলাই যাতে এটা পনীয়া মিশ্ৰণ হৈ যায়। ইয়া চাওকচোন এনেদৰে হোৱালৈ মই কৰি আছিলোঁ। এতিয়া মই তাৱাখন পাতি গৰম হোৱাৰ পিছতে অকমান মিঠাতেল দিছোঁ। আপোনালোকে ৰিফাইনো ব্যৱহাৰ কৰিব পাৰে আৰু তেলখিনি গৰম হোৱাৰ পিছতে লাহেকৈ মই পিঠাগুৰি মিশ্ৰণটো ঢালি দিছোঁ। 1 মিনিটমান সময় ৰোৱাৰ পিছতে মই এখন ওলটাই দিছোঁ আৰু পুনৰ 2 মিনিটমান সময় গোটেই পিঠাখন সিজালৈ মই কম জুই দি থৈ দিম আৰু ইয়া দেখিছে পিঠাখন অলমোষ্ট ৰেডি হৈয়ে গ'ল। গতিকে আপোনালোকেও এই ৰেচিপিটো সহজতে বনাই খাব পাৰে আৰু ভিডিঅ'টো চাই কেনেকুৱা লাগিল মোক জনাবলৈ নাপাহৰিব। লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু যদিহে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ।